চব্জি এতিয়া নেদেখো হৃদয়ে নদীর হাট স্যার আমাৰ সকলোৱে দেখিলে হৃদয় নদীৰ কথাবিলাকে আপোনালোকে মনত আগ্ৰহ আছে কাৰণে ইয়াতে সময় কটাবলৈ আহিছে। আমেৰিকান ৰাইটাৰ আপোনালোকে জানে, প্ৰায়ভাগে জানে, যিবিলাক ইংৰাজী। এই মোৰ সাধাৰণ কিতাপখনৰ উদ্বোধনত তেওঁলোকে আহি যে মোক দিব। তাৰপিছত আমি গুৱাহাটীলৈ মোৰ স্বামীৰ লগত মই গুৱাহাটীলৈ আহিলোঁ। তাতে ৰেডিঅ' এটা তেওঁ এটা ৰেডিঅ' কিনি আনিছিলে। তেওঁ খুব আগ্ৰহী আছিল এইবিলাক। আমি ৰেডিঅ'টোত গল্প, কবিতা আৰু বিভিন্ন অনুষ্ঠানত গীত নাটকৰ পৰা আমি এইবিলাক মানে আইডল বুলনি এইবিলাক চাওঁ। তাৰপিছত এইবোৰ ভাবি মই এবাৰ এটা কবিতা লিখি মই এবাৰ টকা নামৰ এটা গল্প লিখি মই হেৰিলৈ পঠিয়ালোঁ, মানে আইডল বুলনিলৈ পঠিয়ালোঁ। সেইটো প্ৰকাশো হ'ল আৰু 20 টকা মাননিও পালোঁ। তাৰপিছত আৰু লিখাৰ অভ্যাসটো লাহে লাহে বাঢ়ি গ'ল। মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল লেখিকা বাইদেউ বুলিয়ে কৈছোঁ। আৰু সন্মুখত আপুনি প্ৰথম অসমীয়া উপন্যাস লিখা পদ্মাৱতী দেৱী ফুকননিৰ পৰা চাওক, বা শেহতীয়াকৈ মই এখন উপন্যাস পঢ়ি কটাইছোঁ অনামিকা বৰাৰ অস্তিত্ব নামত। এই সকলোবোৰ উপন্যাস কিন্তু আমাৰ এই সমাজখনত মহিলাই লিখি আছে। মহিলাৰ এই পৰ্যবেক্ষণ শক্তিটো আচলতে ওলাই অহাৰ যিটো দীৰ্ঘদিনীয়া যিটো এটা প্ৰচেষ্টা থাকে, সেই প্ৰচেষ্টাৰ মাজেৰেই মহিলাৰ সাহিত্যৰ সংশোধন হয়, ভাষাৰ উন্নতি ঘটে, আৰু যিটো সাহিত্যত যিটো মানে এটা নিৰ্বাচন হয়, সেই নিৰ্বাচনটো সঠিক হয় বুলি ভাবোঁ। মনোজদাক মই কৈছিলোঁ যে গল্পত কিতাপখন এটা কথা ভাল লাগিল যে কিতাপখনত মাত্ৰ 6টা গল্প আছে। এই 6টা গল্পৰ মাজতে আচলতে লেখিকাৰ যিটো নিৰ্বাচন, আৰু মই এটা কথা গম পালোঁ যে লেখিকা এগৰাকী খুব ভাল পাঠক।